নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকনিক এণ্ড ডিয়াৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মই এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ যে 2018 চনৰ অৰ্থাৎ আপোনাৰ 9017টা পোষ্টৰ বাবে যিটো নেকি আপোনাৰ ফিজিকেল টেষ্টটো হৈ গ'ল আৰু আপোনাৰ মেডিকেল টেষ্টটো হৈ গৈছে আৰু আপোনাৰ 2022 চনৰ যোৱা 20 ফেব্ৰুৱাৰীত ইয়াৰ কম্বাইন ৰিটাৰ্ণ এক্সামটো হৈ গ'ল। চ' আজি আপোনাৰ 14 এপ্ৰিল হ'ল, এতিয়ালৈকে অসম চৰকাৰে এই ৰিজাল্টখন জাৰি কৰিব নোৱাৰিলে। আৰু কিছুদিন আগত আপোনালোকে হয়তো জানিব পাৰিছিল যে বিহুৰ আগমুহূৰ্তত অসম পুলিচ 2018 চনৰ যিটো ৰিক্ৰুটমেণ্ট আছে, চ' সেইটো ৰিজাল্টখন ঘোষণা কৰা হ'ব। চ' আজিৰ আপোনাৰ বিহুৰ প্ৰথম দিন, চ' এতিয়ালৈকে ৰিজাল্টখন জাৰি কৰিব নোৱাৰিলে। সেইকাৰণে মই আপোনাক ক'ব খুজিছোঁ যে ফ্ৰেণ্ড, আজি আপোনাৰ ৰিজাল্টখন জাৰি নকৰে, অৰ্থাৎ আপোনাৰ 18 তাৰিখৰ আগলৈকে আপোনাৰ অসম পুলিচৰ যিটো ৰিক্ৰুটমেণ্ট 2018 চনৰ সেইটো ৰিজাল্টখন জাৰি নকৰে। আৰু ইতিমধ্যে হয়তো আপোনালোকে জানিব পাৰিছে যে এটা ইউটিউবত এটা অসম আৰক্ষীলৈ এটা ভিডিঅ' ভাইৰেল হৈছিল। চ' সেই ভিডিঅ'টো আছিল আপোনাৰ এজন অসম আৰক্ষীয়ে 2018 চনৰ ৰিক্ৰুটমেণ্টৰ এজন ষ্টুডেণ্টৰ পৰা পইচা লৈ, অৰ্থাৎ আপোনাৰ ঘোচ লৈ চাকৰি দিব খুজিছিল। চ' সেই অসম আৰক্ষীগৰাকী যোৱাকালি আপোনাৰ সেই কল ৰেকৰ্ডিং সহকাৰে ধৰা পৰিছে। চ' সেইটোৰ মানে চৰকাৰে বিধিত ব্যৱস্থা কৰিছে। চ' সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী ছাৰ ডাঙৰীয়ালৈ আৰু DGP ছাৰ মহোদয়লৈ বহুত বহুত ধন্যবাদ থাকিল যে আমাৰ সেই কেলেংকাৰীৰ পৰা আমাক মানে অলপ সুৰক্ষা দিছে। চ' আৰু ইয়াত মানে কিছুমান ফ্ৰেণ্ডছে সন্দেহ কৰি আছে। সন্দেহটো হৈছে আপোনাৰ এইবাৰ অসম পুলিচত আপোনাৰ দুৰ্নীতি হৈ আছে নেকি, এইটো আপোনাৰ সন্দেহ কৰাৰ কথা। মোৰো ইয়াত সন্দেহ হৈ আছে যে অসম চৰকাৰে এইবাৰ যিটো আপোনাৰ 2018 চনৰ ৰিক্ৰুটমেণ্ট আছিল, চ' সেইটো লৈ মানে অসম চৰকাৰে এতিয়া দুৰ্নীতি কৰি আছে নেকি। চ' মোৰো এইটো সন্দেহ। চ' আপোনালোকৰ সন্দেহ ইয়াত আছে নে নাই আপোনালোকে প্লিজ কমেণ্টত জনাবচোন। মই এইকাৰণে ইয়াত সন্দেহ বুলি কৈছোঁ, কাৰণ চাওক, কিছুদিন আগত এটা ভিডিঅ' কল ভাইৰেল হৈছিল যে সেইটোত মানে আপোনাৰ কোৱা হৈছিল যে পইচা লৈ অসম চৰকাৰে চাকৰি দি আছে, মানে আপোনাৰ অসম আৰক্ষীয়ে টকা লৈ চাকৰি দিয়া আছে। আৰু কিছুদিন আগত আপোনাৰ এটা ঘটনা হৈছিল, তাত আপোনাৰ হৈছিল যে আপোনাৰ ফিজিকেল টেষ্টটো হোৱাৰ পিছতো আকৌ মানে আপোনাৰ ফিজিকেল টেষ্ট দিব লগা হৈছিল। এনেকৈ কেলেংকাৰী এটাৰ পিছত হৈ আছে। মানে অসম চৰকাৰে যে কি কৰি আছে এইটো মানে আমি ধৰিব পৰা নাই। সেইকাৰণে বহুতো ফ্ৰেণ্ডছে ইতিমধ্যে মানে এটা গোট কৰিছে। সেই গোটটো হৈছে, হয়তো আপোনালোকে জানিব পাৰিছে, মই আপোনালোকক জনাব খুজিছোঁ যে সেই গোটটো হৈছে আপোনাৰ এই ৰিজাল্টখন নিদিয়াৰ বাবে। ৰিজাল্টটো আজি নিদিয়েই, আজি হ'ল আপোনাৰ 14 এপ্ৰিল। চ' এই ৰিজাল্টটো নিদিয়াৰ বাবে মানে এটা গোট কৰিছে। সেই গোটটোত কোৱা হৈছে যে বিহু যিদিনা শেষ হ'ব, বিহু আপোনাৰ 17 এপ্ৰিলত শেষ হ'ব, আপোনাৰ 18 এপ্ৰিলত এটা আন্দোলন কৰাৰ বাবে এটা গোট কৰিছে। চ' সেই গোটটোত আপোনালোকে একমত আছেনে নাই প্লিজ কমেণ্টত জনাব। কাৰণ চাওক, এইটোৰ বাবে আমি যিমান ৱেইট কৰিম সিমান আমাৰ কাৰণে মানে কেলেংকাৰীটো বাঢ়িয়ে যাব। চ' ইয়াত মানে কেলেংকাৰী ইমান হৈছে, এতিয়া মানে ঠাই দিব পৰা জেগা নাই। চ' সেইকাৰণে ফ্ৰেণ্ডছ, আপোনালোকে কুইকলি মানে এটা ডিচিশ্যন লওক। আৰু ইতিমধ্যে হয়তো বহুত ভোটপোল হৈ আছে, সেই ভোটপোলতো আপোনালোকে হয়তো ভোট দিছে আৰু তাত আপোনাৰ ডেট দিয়া হৈছিল। বহুত ইউটিউবাৰে মানে সেইটো ভোটপোল লৈ আছে। ময়ো ভোটপোল পাতিছিলোঁ আৰু ময়ো বেলেগে যিটো ভোটপোল পাতিছিল সেইটোত মই ভোটপোল দিছোঁ। আৰু যিটো ভোটপোল পতা হৈছিল, চ' সেইটোত আপোনাৰ 18 এপ্ৰিল আৰু 19 এপ্ৰিললৈ মানে ডেটটো দিয়া হৈছিল। চ' তাত আপোনাৰ বেছিভাগেই 18 এপ্ৰিলত মানে আপোনাৰ 18 এপ্ৰিলত বেছিভাগ মানুহে আপোনাৰ চিলেক্ট কৰিছে। চ' সেইকাৰণে ময়ো ভাবোঁ 18 এপ্ৰিলত আপোনালোকে লেফ্ট ৰাইট নাভাবি ডাইৰেক্ট আপুনি 18 এপ্ৰিলত ওলাই আহক। কাৰণ সিদিনা আমাৰ কৰিবই লাগিব। কাৰণ চাওক, আমি কিমান দিনৰ পৰা ৱেইট কৰি আছোঁ, 2018 চনৰ পৰা আজি ভুক্তভোগী হৈ আছোঁ। আৰু মানে যিমান ৱেইট কৰিম সিমান আমাৰ ইয়াত ভুক্তভোগী হ'ব লাগিব আৰু সিমান ইয়াত কেলেংকাৰী হোৱাৰ চান্স থাকিব। ইতিমধ্যে চাওক, আপোনালোকে কিমানটা কেলেংকাৰী হৈ গ'ল। আপোনাৰ অসম আৰক্ষীয়ে পইচা লৈ মানে চাকৰি দিব খুজিছে, আৰু আপোনাৰ ফিজিকেল টেষ্ট পতাৰ পিছত আকৌ মানে ফিজিকেল টেষ্ট দিব লগা হ'ল। আৰু তাৰপিছত আকৌ আপোনাৰ যিটো নেকি ফিজিকেল টেষ্টৰ পিছত আকৌ এটা যেতিয়া আপোনাৰ কাট অফ লিষ্ট দিয়া হৈছিল, সেই কাট অফ লিষ্টটো আপোনাৰ মানে এনেকৈ দিয়া হৈছিল, মানে বহুত ল'ৰা ছোৱালী তাত বাদ পৰিছিল। সেইটো লৈ প্ৰতিবাদ কৰাৰ পিছত আকৌ আপোনাৰ ৰিটাৰ্ণ টেষ্ট দিয়াৰ বাবে আকৌ আপোনাৰ কাট অফ লিষ্ট জাৰি কৰিলে। চ' এইটো হ'ল অসম চৰকাৰে কৰি আছে, এটাৰ পিছত এটা মানে মিষ্টেক কৰি আছে, আৰু আমি সেইটো মানে চাই আছোঁ। চ' গতিকে ফ্ৰেণ্ডছ, মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে মানে অতি সোনকালে ওলাই আহক। আৰু 18 যিটো এপ্ৰিল চিলেক্ট কৰা হৈছে, চ' সেইটো তাৰিখত আপোনালোকে টাইমতে ওলাই আহক। আৰু সেই দিনটো আপোনাৰ টাইম দিয়া হৈছে দিনৰ 11টা বজাত। সেইটো আমি গুৱাহাটী পুলিচ
হেডকোৱাৰ্টাৰত গৈ আন্দোলনটো কৰিম। মই আপোনালোকক দেখাই আছোঁ যে আজি ৰাতি কিমান ভোটপোল হৈছে। মই আপোনাক ভোটপোলটো দেখাই আছোঁ আৰু বেলেগো মানে সেইটোৱে চিলেক্ট কৰিছে, যিটো নেকি আপোনাৰ আৰু ইউটিউবাৰবিলাক আছে, তেওঁলোকে ভোটপোল পাতিছিল, তাতো আপোনাৰ সেনেকুৱাই 18 তাৰিখতো মানে 90%ই আপোনাৰ তাত ভোটদান কৰিছে। মই আপোনাক দেখাই আছোঁ যে আজি ৰাতি যিটো ভোট হৈছে, সেইটো মই আপোনাক দেখাই আছোঁ। বন্ধু বান্ধৱীসকল, মই 2 দিন আপোনাৰ ভোটপোলটো লৈছোঁ। এইকাৰণে মই 2 দিন ভোটপোল লৈছোঁ, কাৰণ আপোনাৰ 2 দিনৰ ভিতৰত মানে ডিচিশ্যনটো ভালকৈ ল'ব পাৰিছে। প্ৰথম দিনা মই ভোটপোলটো যিটো লৈছিলোঁ, ইয়াত আপোনাৰ কোৱা হৈছিল যে আছাম পুলিচ ABUP এপ্ৰ এণ্ড গাৰ্ডছমেনৰ অৰ্থাৎ আপোনাৰ 9017টা পোষ্টৰ ৰিজাল্ট এপ্ৰিল মাহৰ 14-15 তাৰিখে নিদিলে আন্দোলন কৰিম, আহা আমি ডেট ফিক্স কৰোঁ। এইটোত আপোনাৰ টোটাল আপোনাৰ ভোট দিয়া হৈছিল 618 আৰু তাত আপোনাৰ বেছিভাগ কেণ্ডিডেটে আপোনাৰ 95% শতাংশই আপোনাৰ 16 এপ্ৰিল সেইটো আপোনাৰ চিলেক্ট কৰিছে। এইকাৰণে আপোনালোকে চিলেক্ট কৰিছে। ইয়াত মই গম পাইছোঁ বা আপোনালোকেও মানে ৰিজাল্টৰ বাবে ইমান আগ্ৰহী হৈছে। কিমান ৱেইট কৰিব ইয়াত? 2018 চনৰ পৰা ৱেইট কৰি আছোঁ। যিমান সোনকালে পৰা যায় সিমান সোনকালে আমাৰ আন্দোলনটো কৰিব লাগে। প্লিজ আপোনালোকে ওলাই আহক। আপোনালোকে যিদৰে ইয়াত মানে সঁহাৰি জনাইছে, ঠিক সেইদৰে 18 তাৰিখত যিটো আপোনাৰ ডেটটো ফিক্স কৰা হৈছে, এইটো মই আগত 2 দিন আগত মানে এই ভোটপোলটো লৈছিলোঁ, সেইকাৰণে তাত আপোনাৰ ইমান % আপোনাৰ এক্টিভ আছিল আৰু তাৰপিছত সেইসকল ফ্ৰেণ্ডে আকৌ মানে এক্টিভ আছিল। যিটো যোৱা ৰাতিত যিটো আপোনাৰ ভোটপোল হৈছে, তাত আপোনাৰ চাওক 18 তাৰিখৰ যিটো ডেটটো ফিক্স কৰা হৈছিল, এইটো হ'ল আপোনাৰ যোৱা ৰাতিত এইটো ভোটপোলটো হৈছে। তাত আপোনাৰ চাওক 97%এ আপোনাৰ 18 এপ্ৰিলক চিলেক্ট কৰিছে। সেইকাৰণে ফ্ৰেণ্ডছ, যিমান সোনকালে পৰা যায় সিমান সোনকালে ওলাই আহক। আৰু আপোনাৰ বেলেগে ইউটিউবাৰসকলে যিবিলাক মানে আপোনাৰ ভোটপোলটো লৈছে, তেওঁলোকে সেই তাৰিখটোৱে দিছে 18 এপ্ৰিলত। গতিকে আমি সকলোৱে কনফাৰ্ম হ'ব পাৰিলোঁ যে আমাৰ বাবে 18 তাৰিখটোৱে বেষ্ট তাৰিখ। সিদিনা আমি মানে লেফ্ট ৰাইট নকৰি ডাইৰেক্ট আমি গুৱাহাটী যাম। সেইটোৱে হ'ল আমাৰ সিদ্ধান্ত। আৰু ফ্ৰেণ্ডছ, মই আপোনালোকক ক'ব খুজিছোঁ যে ফ্ৰেণ্ডছ আৰু বন্ধু বান্ধৱীসকল, মই ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনাক আৰু এটা ইনফৰমেশ্যন দিব খুজিছোঁ যে হয়তো ইতিমধ্যে আপুনি জানিব পাৰিছে যে 2018 চনৰ যিটো ৰিক্ৰুটমেণ্টৰ ৰিজাল্টখন আহিব, সেই ৰিজাল্টটোৰ এতিয়া মানে কাট অফ লিষ্টটো জাৰি নকৰিব বুলি মানে গম পাইছোঁ। সেইটো আমি মানি নলওঁ, সেইটো আপোনালোকে একমত হওক। কাৰণ সেইটো যদি আমি মানো, এনেই আপোনাৰ চাই আছোঁ যে বহুত কেলেংকাৰী হৈ আছে। ইতিমধ্যে হয়তো এজন অসম আৰক্ষী ধৰা পৰিছে, টকা ঘুচ লৈ চাকৰি দিব বুলি মানে সেইটো ধৰা পৰিছে। সেইটো আমাৰ ভাল কথা, সেইটো আমাৰ কাৰণে ভাল হৈছে। আৰু আপোনাৰ কাট অফ লিষ্টটো যদি নিদিয়ে, সেইটোৰ বাবে আপোনাৰ কেনেকুৱা চাওক ইয়াত মানে দুৰ্নীতি হ'ব। কাৰণ কাট অফ লিষ্টটো যদি আপুনি চাব নোৱাৰে, চাওক আপোনাৰ যদি কাট অফ লিষ্টটো যদি আপোনাৰ 50 যায়, তেতিয়া আপুনি ভাবি আছে যে মই 50+ মাৰ্ক পাম। আৰু যদি আপোনাৰ ডাইৰেক্ট ৰিজাল্টখন দিয়ে, তেতিয়া আপুনি মানে গম নাপাব যে আপোনাৰ কাট অফটো কিমান গ'ল আৰু আপুনি মাৰ্ক কিমান পাইছিল। সেইখিনি আপুনি একো ধৰিব নোৱাৰিব। গতিকে আপোনাৰ প্ৰথমতে আপোনাৰ কাট অফ লিষ্টটো চাব লাগিব, তাৰপিছত আপোনাৰ যিটো ফাইনেল মেৰিট লিষ্টটো হ'ব সেইখিনি আপোনাৰ চাব লাগিব। সেইকাৰণে ফ্ৰেণ্ডছ, আমি যিদিনা অৰ্থাৎ আপোনাৰ 18 এপ্ৰিলত যিটো আমি ডেট ফিক্স কৰিছোঁ আন্দোলন কৰাৰ বাবে, সেইদিনে আমি সেইটো প্ৰটাচ কৰিব লাগিব যে আমাৰ প্ৰথমতে কাট অফ লিষ্টটো দিব লাগিব আৰু তাৰপিছত আমাৰ ফাইনেলি যিটো ৰিজাল্ট হ'ব, সেই ৰিজাল্টখন কেটাগৰী অনুযায়ী কাৰ কোনটো বিভাগত কিমান কাট অফ যাব সেইখিনি আমাৰ জনাব লাগিব। এইখিনি ডিটেইলছ সেইদিনা আমাৰ দাঙি ধৰিব লাগিব। নহ'লে আমি যিবিলাক দুখীয়া ঘৰৰ ল'ৰা ছোৱালী, সেইবিলাক আমি দুখীয়া হৈ থাকিব লাগিব। কাৰণ ইয়াত আমি চান্স নাপাম। কেনেকৈ চান্স পাম? চাওক, ইমান দুৰ্নীতিৰ ভিতৰত আমি চান্স পামনে? অসম্ভৱ। গতিকে আপোনালোকে সতৰ্ক হওক, 18 তাৰিখত ওলাই আহক আৰু সিদিনা আমি অসম চৰকাৰক লৈ আবেদন জনাম। আমাৰ ৰিজাল্টখন অতি সোনকালে দিব লাগে আৰু আমাৰ যিটো কাট অফ লিষ্ট, প্লিজ অতি সোনকালে দিব লাগে। ইয়াৰ বাহিৰত আমি একো কথা নকওঁ আৰু ইয়াৰ বাহিৰে আমি একো নুবুজোঁ। এইটো হ'ল আমাৰ লাষ্ট ডিচিশ্যন। আমি বহুত সময় ৱেইট কৰিছোঁ। চাওক, 2018 চনৰ পৰা আজিলৈকে 2022 হ'ল, আজি 14 এপ্ৰিল। এতিয়ালৈকে ৱেইট কৰিয়ে আছোঁ আৰু কিমান ৱেইট কৰিম? ইয়াত ৱেইট কৰাৰ কোনো আৰু কথা নাই। আপোনালোকে ওলাই আহক, বাছ এইটোৱে আমাৰ লাষ্ট ডিচিশ্যন। আৰু যিসকলে ইয়াত দুৰ্নীতি কৰাৰ বাবে চেষ্টা কৰিব, তেওঁলোকক আমি ডাইৰেক্ট একেবাৰে মানে আপোনাৰ থানাত সোমাই দিম। এইটো হ'ল আমাৰ লাষ্ট ডিচিশ্যন। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। মই অলপ বেছিকৈ ক'লোঁ, সেইটো লৈ আপোনালোকে বেয়া নাপাব। চাওক,
ধৈৰ্যৰ এটা সীমা আছে, অতিক্ৰম কৰিলে এনেকুৱাই হয়। সেইটো মোৰ মানে এনেকুৱা লাগি আছে, আপোনাৰো হয়তো এনেকুৱাই লাগি আছে, আপুনি হয়তো প্ৰকাশ কৰিব নোৱাৰিছে। চ' গতিকে আপোনালোকে ওলাই আহক সেইদিনাই। আৰু আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে তেনেহ'লে প্লিজ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই সদায় আছাম পুলিচ ৰিলেটিভ যিবোৰ ভিডিঅ'সমূহ আপোনালোকক লৈ আগবঢ়াম তেতিয়া আপুনি তাৰ ইনফৰমেশ্যন পাই যাব, যদিহে আপুনি চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখে। চ' আজিৰ বাবে বাই, জয় আই অসম।